নমস্কাৰ আপোনালোকে চাই আছে Sekhorkhaiti ব্লগছ আৰু আজি মই যাবলৈ ওলালো শিলং আৰু গুৱাহাটীতে আছো বৰ্তমান গুৱাহাটীত পুৰা বৰষুণ হৈ আছে চিপচিপকে আৰু শিলংতো নাজানো কেনেকুৱা হ'ব আৰু মই বহুত এক্সাইটেড হৈ আছো শিলংত যাব কাৰণ মই শিলং এবাৰ প্ৰথমবাৰৰ কাৰণে গৈ আছো আগতে মই এবাৰো শিলংত যোৱা নাই তো একদম ফুৰিম মজা কৰিম শিলং পাই গ'লো আমি আৰু আমি এতিয়া সোমাব গৈ আছো শিলঙৰ ML05 কেফে কিন্তু গছবোৰ চাওক না ইমান ধুনীয়া ইমান ওখ ওখ সেইকাৰণে ভাবিছো ইয়াতে অকমান ৰৈ দিও আৰু গছবিলাক একদম ওচৰৰ পৰা চাও খুব ধুনীয়া লাগিছে গছবোৰ চাওক ইয়াতে গছবোৰ ইমান ধুনীয়া আৰু একদম ওখ ওখ মই একদম পাগল হৈ গৈছো দেখি বহুত ভাল লাগিছে বহুত ধুনীয়া হয় ইয়াতে গছবিলাক চাওক গাইস ইয়াতে চাওক গছবোৰ ইমান ওখ ওখ গছ ওয়াও মোৰ একদম ভাল লাগি গৈছে আৰু মই এইবিলাক জায়গা সপোনত দেখি থাকো সপোনত চাও এনেকুৱা ওখ ওখ গছ কিন্তু আজি মই ৰিয়েলত পাই গৈছো এনেকুৱা গছ মোক কোনে পাই মই বহুত হ্যাপি ML05 cafe এতিয়া যাও ML05 cafe So guys আহি পালো দিয়ক আৰু দেখিছে আপোনালোকে শিলঙত কিমান বৰষুণ হৈছে আমাৰ গুৱাহাটীতকেও বেছি বৰষুণ হৈছে কিন্তু বৰষুণ হ'লেও ইয়াতে টেনচন নাই কাৰণ ইয়াতে পানী নহয় আৰু এতিয়া আহি আমি ইয়াতে নহয় ML05 cafe এখন আছে ইয়াতে সোমালো ইয়াতে আৰু খুব ধুনীয়া কেফেখন আপোনালোকক দেখাই আছো ৰ'ব ML05 কেফেত খাই ললো কফি কেক আপোনালোকক দেখালো আৰু
গাটো অলপ গৰম উঠাই ল'লোঁ কাৰণ ইয়াতে বৰষুণ দি আছে বহুত আৰু ইয়াৰ চাওক কিমান ওখ ওখ গছ ইয়াতে আৰু চাৰিওফালে পাহাৰ সেউজীয়া সেউজীয়া কি ধুনীয়া পৰিৱেশ মইতো বহুত ভাল লাগিছে ইয়াতে আহি কাৰণ মইতো কৈছোৱে মই শ্বিলঙত প্ৰথম আহিছোঁ সেইকাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ এতিয়া আমি গৈ আছোঁ এলিফেণ্ট ফল আৰু তাতে বহুত ধুনীয়া ধুনীয়া জেগা আছে চাবৰ কাৰণে আৰু আমি চাম এতিয়া আপোনালোকো দেখুৱাম ৱেলকাম টু এলিফেণ্ট ফলছ এয়া পাই গ'লোঁ আমি ML05 কেফেৰ পৰা ওলাই আমি ডাইৰেক্ট এলিফেণ্ট ফললৈ আহিলোঁ আৰু এয়া সোমাই দিছোঁ এলিফেণ্ট ফলছ যোৱা ৰাস্তাত চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ খুব এটা ধুনীয়া পৰিৱেশ গাইজ আহি পালোঁ দিয়ক এলিফেণ্ট ফলছ আৰু 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 এয়া মোৰ লগত আছে সঞ্জনা আমি দুজনী এতিয়া পুৰা আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক কি মজা লাগিব ইয়াৰ ৱেডাৰটো বহুত মজা আৰু আজি তাতে বৰষুণ দি আছে কি মজা লাগি আছে ন আৰু আমি সোমাই গ'লোঁ গেটত টিকেট চালে টিকেট লৈছে আমাৰ 100কে টিকট লৈছে তাৰপিছতে এতিয়া সোমাই দিলোঁ আৰু পুৰা পানীৰ শব্দ ছৰকৈ আহি আছে মজা লাগিব গাইজ এয়া চাওক ইমান ডাঙৰ ঝৰ্ণা कैसा लग रहा है बहुत ही अच्छा और ऊपर से ठंड भी लग रहा है और आप लोग देखिए सॉरी আপোনালোকে চাওক মজা মজা আজি বৰষুণ দিয়াৰ কাৰণে অলপ পানীটো অলপমান ৰঙা হৈছে কিন্তু কি মজা মজা লাগিছে দিয়ক মোৰতো বহুত মজা লাগিছে কাৰণ মই কৈছোৱে মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু চাওক ইয়াতে চবে ফটো শ্বুট কৰি আছে এতিয়া তলত আহি আছোঁ ৰ'ব চিৰি দি এনেকৈ ইয়াৰ পৰা পূৰা একদম ঝৰ্ণাটো বহুত ডাঙৰকৈ দেখা পাইছে কি মজা লাগিছে মাই গড কি ক'ম আৰু শ্বিলং আহি বহুত মজা লাগিছে এয়া চাওক ধুনীয়া আৰু এইখিনি চাওক এইখিনি আৰু তলত যাব পাৰি আমি এতিয়া তলত যাই আছোঁ কিন্তু ৰাস্তাটো অলপ এয়া পিছল আছে মানে বৰষুণ দিছে ন পিছল হৈছে অলপ লাহে লাহে যাই আছোঁ গাইজ আমি এতিয়া পুলিচ বাজাৰত আছোঁ আৰু এয়া সঞ্জনাৰ ঘৰত গৈ কিনে আমি কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ এতিয়া পুলিচ বজাৰত ফুৰি আছোঁ অলপ বজাৰ কৰিম ইয়াতে আৰু আজিৰ কাৰণে ব্লগটো এইখিনিতে শেষ আৰু অহাকালিলৈ আমি যাম কাহা যায়গা
চেৰাপুঞ্জী হা তো চেৰাপুঞ্জী যাম আপোনালোকক দেখুৱাম আৰু আজিৰ ব্লগটো চেছ কৰি দিছোঁ ইয়াতে